आज एनेकुवा लगिसे जेनेके न्यूटन को ग्रेविटी, मुगली को कपड़ा और पी के स्पेस का रिमोटवा मिल गया। फाइनली चाই আহিলোঁ শ্ৰী ৰঘুপতি। बहुत वेट কৰিলোঁ আৰু बहुत লাইন লাগি ফাইনেলি চাই আহিলোঁ ৰঘুপতি। বেহাবাৰী আউটপোষ্টৰ কেকেচাৰ বাহিৰেও আৰু আছে, সেইবোৰ আপোনাৰ কাৰণে ছাৰপ্ৰাইজ। ফেমিলিৰ লগত যাওক, মুভি চাওক, অসমীয়া চিনেমা আৰু এনেকুৱা অসমীয়া চিনেমা বহুত কম বনায় আৰু কম বনিব। এইখনত 5-4 বছৰ যিমান টাইম দি বনাইছে দেখা পায় চিনেমাখন। ছাৰ অহাৰ পৰা যে মোৰ হাৰ্টবিটটো বাঢ়িয়ে থাকিবলৈ লৈছে। অকল তোৰেই নহয়, আমাৰ MLA ছাৰৰো হাৰ্টবিট বাঢ়ি গৈছে। কিয়? প্ৰেমত? হেই ভয়ও। মুভি টোটেলি এণ্টাৰটেইনমেণ্ট, কমেডি, ষ্টৰি আৰু যিমানখিনি এক্টৰ আছে চবে ধুনীয়া এক্টিং। अपनी सुपर पावर यूज करने का टाइम आ गया। চিনেমাতে এটা দুটা এনেকুৱা চিন থাকে যিটো আকৌ ৰিপিটত চাবলৈ মন যায়, কিন্তু এইখন চিনেমাত এনেকুৱা খুদ চিন আছে যিটো আপুনি ৰিপিটত চাই থাকিবলৈ মন যাব। মই চব কৈ নিদিওঁ, কিন্তু এটা মোৰ চিন আছে, সেইটো গৈ পেলাই ৰবি শৰ্মাক সোধাইগৈ বাংলাদেশ আৰু ইণ্ডিয়া কোন জিকিব। সেইটো মোৰ কাৰণে না আল্টিমেট। মই সেইটো আকৌ ৰিপিটত চাব মন গৈছে, আকৌ এবাৰ চাব মন গৈছে। %100% ফেমিলি এণ্টাৰটেইনমেণ্ট মুভি। আৰু যাওক, চিনেমা চাওক, এনজয় কৰক। আৰু ৰবিদা অসম।